নমস্কাৰ আপোনালোকে জানে যে আজি কেইদিনমানৰ পৰা ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধি কৰি আছে তেন্তে আহক আজি এই মূল্য বৃদ্ধিৰ তথ্য অনুসৰি বিস্তাৰকে আলোচনা কৰোঁ আজি অসমত পেট্ৰলৰ মূল্য হৈ গৈ 84.46 rupees per liter আৰু ডিজেলৰ মূল্য 78.67 rupees per liter প্ৰথমে আমি জানি লওঁ কেনেকৈ নিৰ্ধাৰণ কৰা হয় পেট্ৰল আৰু ডিজেলৰ মূল্য পেট্ৰল আৰু ডিজেলৰ মূল্য নিৰ্ভৰ কৰা হয় ক্ৰুড অইল বা খাৰুৱা তেলৰ মূল্যৰ ওপৰত খাৰুৱা তেলৰ মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত কিছু কম বেছি হৈ থাকে আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি পেট্ৰল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰা হয় ভাৰতে 84% ক্ৰুড অইল বাহিৰৰ পৰা আনে আৰু বাকী 16% নিজৰ দেশতে প্ৰডিউচ কৰে ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেল প্ৰতি বেৰেল হিচাপত কিনা হয় এক বেৰেলত থাকে 158.98 লিটাৰ খাৰুৱা তেল আজিৰ তাৰিখত এক বেৰেল অৰ্থাৎ 158.98 লিটাৰ খাৰুৱা তেলৰ মূল্য ভাৰতীয় টকাৰ হিচাপত 2,909 rupees সেই হিচাপত 1 লিটাৰ খাৰুৱা তেলৰ মূল্য 18.29 rupees খাৰুৱা তেল ইম্পৰ্ট আৰু ৰিফাইনেৰীৰ পিছত পেট্ৰল আৰু ডিজেলৰ ৰূপত বিক্ৰী হয় 18.29 rupeesৰ লগত যোগ হয় ইম্পৰ্ট ৰিফাইনেৰী আৰু মাৰ্কেটিঙৰ খৰচ আৰু বাকী পইচা আমি দিওঁ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যি এক্সাইজ ডিউটি লগোৱা হয় পেট্ৰল আৰু ডিজেলৰ ওপৰত আৰু লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা ভেট বা ভেলু এডেড টেক্স লগোৱা হয় আজিৰ তাৰিখৰ তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি লিটাৰ পেট্ৰলত 32.98 rupees এক্সাইজ ডিউটি আৰু অসম চৰকাৰৰ 22.63 rupees ভেটকৰ হিচাপে যোগ হয় আনহাতে ডিজেলত 31.83 rupees এক্সাইজ ডিউটি আৰু 17.45 rupees ভেটকৰ হিচাপে যোগ হয় অৰ্থাৎ আমি প্ৰতি লিটাৰ পেট্ৰলত 55.61 rupees টেক্স আৰু প্ৰতি লিটাৰ ডিজেলত 49.28 rupees টেক্স হিচাপে ভৰিব লগা হৈ আছে 2014 চনত বিজেপিয়ে মূল্যবৃদ্ধি কম কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু চৰকাৰ গঠন কৰিছিল মূল্যবৃদ্ধি কম কৰিম আৰু পেট্ৰল ডিজেলৰ দাম কমাম বুলি কোৱা চৰকাৰখনে এতিয়া যেন মূল্যবৃদ্ধিৰ ক্ষেত্ৰত পূৰ্ব সকলো ৰেকৰ্ড ভাঙিছে 2014 চনত মোদী চৰকাৰে এনেকুৱা কিছুমান ভুৱা প্ৰতিশ্ৰুতি দি শাসন লৈ আহিছিল তেখেতৰ এই মূল্যবৃদ্ধিৰ ওপৰত দিয়া মন্তব্যটো লক্ষ্য কৰক साल का रिपोर्ट कार्ड के कुछ ही घंटों में उन्होंने देश में जिस प्रकार से पेट्रोल के दाम बढ़ा दिए ये दिल्ली सरकार की शासन चलाने की नाकामयाबी का जीता जागता सबूत है देश की जनता के अंदर भारी आक्रोश है और इसके कारण और भी चीजों पर बहुत बड़ा बोझ होने वाला है सरकार पर भी बहुत बड़ा बोझ होने वाला है मैं आशा करूंगा कि प्रधानमंत्री जी देश की स्थिति को गंभीरता से ले और पेट्रोल के दाम बढ़ाए हैं उसको वापस करें আপোনালোকে জানি আচৰিত হ'ব যে মোদী ডাঙৰীয়াই এই ভাষণটো দিয়াৰ সময়ত পেট্ৰলৰ ওপৰত এক্সাইজ টেক্স আছিল প্ৰায় 8 পৰা 9 টকা আৰু ডিজেলৰ ওপৰত এক্সাইজ টেক্স আছিল প্ৰায় 3 পৰা 4 টকা কিন্তু এতিয়া সেই টেক্স 31 টকা আৰু 33 টকালৈ বৃদ্ধি কৰি মোদী চৰকাৰে আমাক উপহাৰ হিচাপেহে দিছে যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত এপ্ৰিল আৰু মে মাহত ক্ৰুড অইলৰ দাম 30 পৰা 35 ডলাৰলৈ কমিছিল সেই সময়ত চৰকাৰে আমাক ইন্ধনৰ দামৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই নিদিলে কিন্তু যেতিয়া ক্ৰুড অইলৰ দাম অকণমান বাঢ়ে চৰকাৰে আমাকহে মাধমাৰ দিয়ে যি সময়ত সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ বাবে অৰ্থনীতি হ্ৰাস পাইছে জনসাধাৰণৰ দৈনন্দিন চলিবলৈ কষ্ট হৈছে বহুতো দেশে তেওঁলোকৰ জনসাধাৰণৰ কষ্ট অফ লিভিঙৰ খৰচটো কমাবলৈ বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে সেই সময়তে ইফালে মোদী চৰকাৰে পেট্ৰল ডিজেলৰ দাম অত্যাধিক বৃদ্ধি কৰি মধ্যবিত্তৰ আৰু দুখীয়া পৰিয়ালৰ কষ্ট অফ লিভিং যথেষ্ট বঢ়াইছেহে কিয়নো আমি সকলোৱে জানো যে পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে ট্ৰান্সপৰ্টেশ্যনৰ লগতে খাদ্য সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পায় আৰু ভৱিষ্যতে যদিহে এইখন চৰকাৰে পেট্ৰল ডিজেলৰ দাম কম নকৰে তেন্তে সমগ্ৰ দেশতে ডিমাণ্ড তললৈ যাব আৰু ই অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব ধন্যবাদ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম জয় হিন্দ